ভিডিঅ'টো আপোনালোকে চাব। মোৰ মোবাইলটো অফ হৈ গ'ল, মানে কি হৈছিলে ওচৰত আছোঁ মোৰ আকৌ এটা নতুন ব্লগলৈ। আৰু এইফালে দেৱজিৎ ভাই আছে, আৰু আমি অলপ আগতে ডিউটিৰ পৰা ওলালোঁ, আৰু ওলাই পিনে এতিয়া এখন যে নতুন পাৰ্ক আছে সেইখনলৈ গৈ আছোঁ। আৰু এইফালে আমি এতিয়া এইফালে কাছাৰী পালোঁ, এইফালে এইখন নেহেৰু পাৰ্ক, এইখন হৈছে নেহেৰু পাৰ্ক। আৰু এইটোৱে আৰু ৰাতিৰ গুৱাহাটী খোজকাঢ়ি যাম, খোজকাঢ়ি আজি এইডাল আনিছোঁ চেল্ফি ষ্টিক, এইডালেৰে ভিডিঅ' বনাম ধুনীয়া। আৰু এইফালে এইটো দেখাই দিয়া, আৰু এইটো হৈছে ব্লুটুথো আছে, ন' টেনশ্যন। আৰু এইফালে এইটো হৈছে মেইন গেটটো, মানে এইপিনেটো হয় এণ্ট্ৰি। আৰু এইফালে বহুত দূৰ আছে, আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি থাকিম। আৰু এইফালে দেৱাজিৎ ভাই উৎপাত কৰিম আজি, উৎপাত পূৰা একদম ব্ৰহ্মপুত্ৰ। চ' ৰাতি বাৰু এনেকুৱাকৈ নেদেখিব, এইবোৰে হৈছে মানুহকেইটা একদম বদমাছ, নতুন জেগা খুলিছে। এইটো কিন্তু বেয়া কৰিছে, পানী বটল চটল এইবোৰ ইয়াতে ৰাখিব নালাগে, একদম ফাল্টু মানুহকেইটা এইবোৰ এনেকুৱাই আৰু বেলেগে দুখ লাগি আছে। চবে গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি আছে, মোৰে গাৰ্লফ্ৰেণ্ড নাই। আৰু আমিতো একো নাই, এইবোৰ সৰু সৰু কথা, আমি ভাইৰাই ঘূৰিম, ঠিক আছে ভাইৰাই ঘূৰি থাকিম। কি ক'ম গাইছে, এই পাৰ্কখনত নাই কি আপোনালোকৰ আগৰফালে জিমো আছে, আৰু এইফালে চাউণ্ডৰ কাৰণে এইবোৰ আছে, বাজনাৰ বজোৱা, এইফালে পূৰা লাগি গ'ল। আৰু কি কৰিব আৰু এইফালে ধুনীয়া। আৰু পাৰ্কখনত নাই কি মানে চবখিনি আছে। আৰু আগৰফালে কিবা এই যে বাহিৰত যে দেখি থাকোঁ যে গ্লাছৰে কিবা কিবি বনাই থৈ দিয়ে, সেইবোৰো আছে বোলে, কিন্তু ৰাতি ইমান এটা ভালকৈ দেখি নাপাম। আৰু এইফালে মই বজাই চাইছোঁ তেনেকুৱা, আৰু এইটো বুলিয়েই নহয়, আৰু বহুত আছে এনেকুৱা এনেকুৱা। কোনো জাজ নকৰিব দেই, কোনো জাজ নকৰিব তাৰ বুজোৱাটো। মই জানো বেয়া হৈছে, কিন্তু কোনো জাজ নকৰিব দেই। আৰু এইফালে বহুত বেছি দূৰ যাব লাগিব, আৰু আমি আহি আধাতকৈও কম পালোঁ। আৰু এইফালে চাব পাৰে, আৰু মানুহ আহিয়ে আছে এতিয়াও, কিমানটা বজালৈকে বা খোলা থাকে নাজানো বাৰু এইটো। উঠিবলৈ নহ'লে কিন্তু গাইছ মই ভাবি বনাই দিয়ক, এনেকৈ মই কথা কৈ গাইছ মই ভিডিঅ' কৰি আছোঁ না গাইছ। কিবা আছে নেকি কোনফালে? এইফালে একো নাই। এইফালে একো নাই, আগত আছে। এইফালে তোমাৰ সেই আছে কিজানি, ৰ'বা, এই গ্লাছৰ যে আছে, গ্লাছ যে আছে, এই গ্লাছৰ সেই ইয়াতে আছে কিজানি, এইপিনে নাই। আৰু এইফালে কিজানি গছ কাটিবৰ কাৰণে বা এইখিনি জেগাত আহিবৰ কাৰণে এইটো ডাঙৰ এটা গছ আছে, এইটো ডাঙৰ এটা গছ আছে, এইখিনি কিজানি তাৰে কাৰণে সৰু কৰি দিছে। আৰু মানুহ যাব ওপৰৰ ৰাস্তা কৰি কিনে এইফালে এইটো আপোনাৰ জাহাজ ঘাট হয় কিজানি, এইটো জাহাজ ঘাট হয়, সেইকাৰণে পাৰ্কখন অলপমান এইফালে দি আনি দিছে, মানে সৰু এটা ৰাস্তা কৰি ধুনীয়া লাগিছে। আৰু সেইফালে সকলোৱে জুবিনদাৰ মায়াবিনী গাই আছে, সঁচাকৈ এইবোৰ গান কি ক'ম। আৰু বলক আমি সেইফালে দেখিব পাইছে, আৰু এইফালে যে কৈছিলোঁ যে অপৰাজিতা ফুলৰ কাৰণে বনাই থৈছে বোলে, এইবোৰে হয়। ফুলটো ৰাতি হ'লে আপোনাৰ মুজি থাকে, ৰাতিপুৱা আৰু ধুনীয়া ৰ'দ পালে ফুলি উঠে, সেইবোৰে হয়। আৰু এইফালে এইটোহে হৈছে আমাৰ ধুনীয়া একদম পুলাপ, এইবাৰ সেইফালে পুলাপ মাৰিব যাব। দা চেলেঞ্জ কৰোঁ, কোনে কিমানটা মাৰিব পাৰে। তুমিতো জিম কৰি আছা ন, মইতো কৰাই নাই। আৰু এইফালে দেৱজিতে মাৰিছে 9টা, এইবাৰ মোৰ পাল, মই কিমানটা মাৰোঁ আপোনালোকে চাই থাকক। জোচ কমাই নাই, আৰু উঠিছে একদম। হৈছে হ'ব নহ'ব, হৈছে বাপৰে বাপ, বহুত নতুন ভাঙাটো কি হয়, তুমি কৰে কেনেকৈ বুজি পোৱা নাই। হাতৰ ফ্ৰী হেণ্ড কৰোঁ যে আমি জিম কৰা, আচ্ছা গম পালে এতিয়া। ইয়াৰে এইটো নাই, এইটোতো কৈছোঁ নতুন দেখিছে, এইবোৰেই হয় আমাৰ ইয়াতে। কোনোবাই
দিলে আৰু কি ক'ম যাবৰ কাৰণে আপুনি আহি কিনে আৰু এইপিনে ফালে চাই কিনে এইপিনে ওলাই যাব পাৰে এইপিনে কিন্তু আমি যাওঁতে অলপমান সেইফালে দি যাম আমাৰ সেইপিনে আমাৰ এইপিনে দি যাইলেও একেলগে যাবই লাগিব আৰু যদি সেইপিনেও যাওঁ সেইপিনেও যাবই লাগিব ফটো মাৰাই নেকি অঁ ফটো গোটেই যাবৰ টাইমত উঠিলোঁ ফটো যাবৰ টাইমত তাৰ ভিডিঅ' নবনাওঁ ফটো যাবৰ টাইমত উঠিলোঁ সেইটো তাত ধুনীয়া একদম বহিবৰ কাৰণে মানে আহি থাকোঁতে চবতে বহিব পাৰিব ধুনীয়া একদম বনোৱা আছে জোচতে গাইছ আৰু আগৰ ফালেও কিবা কিবি কৰি আহিছিলোঁ ভিডিঅ' বনোৱা নাই আৰু এইফালে চাওকচোন শিলৰে ধুনীয়া কৰি কিবা কিবি বনাই থৈ দিছে পাথৰৰ ধুনীয়া শিলৰে ধুনীয়া বনাইছে এইফালে চাব পাৰে এই কিবা এটা নাই চাগে এতিয়া আগত আছে আগত তোমাৰ এইটো আছে গ্লাছৰে যে এই গ্লাছৰে কিবা এটা বনাইছে সেইটো যাম কি আৰু নাই আগত নাই এইটোৱে লাষ্ট হয় ইন হৈ গ'ল এইপিনে গৈ পিনে অলপ গ্লাছত এই মানে কিন্তু ভিডিঅ' চিডিঅ' দেখা পাওঁ গ্লাছৰে এইখিনি এইখিনি সেইটো দিনত আহিলে ভাল লাগে সেইটো দিনত আহিলে মানে ভাল লাগে আৰু তথাপিও এবাৰ চাইছোঁ যাতে তাতে জোতা চেণ্ডেল পিন্ধি কিনে যাব নিদিয়ে কিন্তু মাৰিব চ' ব'লক আমি এবাৰ চাই লওঁ আৰু ইয়াতেও ধুনীয়া একদম বহিব পৰা ধুনীয়া জেগা আছে মানে মানুহ থাকিলে অলপ লাজ লাগে ভিডিঅ' বনাব মানে অভ্যাস নাই ন আহি যাব গাইজ আপোনালোকে অলপমান ছাপোৰ্ট কৰক এইটো ধুনীয়া একদম আৰু ইয়াৰ পৰা বহুত ঠাণ্ডা লাগে দেখোন জাপ মাৰি দিম নেকি এটা এইটো মানে এই নামাৰিবা ধুনীয়া আৰু এইফালে ব্ৰহ্মপুত্ৰ এইখন আৰু বেছি দূৰলৈকে মোবাইলটো নিনিওঁ মোৰ এটাই মোবাইল হয় পৰি গ'লে হৈছে আৰু এইফালে চাব পাৰে এইখনে হৈছে পাৰ্ক ধুনীয়া আৰু এইফালে এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে ধুনীয়াকৈ বহিব পৰা এইবোৰ জেগা আছে মানে অলপমান লাহে কৈ আছোঁ গাইছ বহুত মানুহ আছে লাজ লাগিছে অলপ মানে সেয়ে আৰু আপোনাৰ ভিডিঅ' বেছি বনাব নাই ন মই আৰু এইটো একদম কেনে মানে কি ক'ম আৰু এই তলৰ ফালে যাব পাৰে এইবোৰ শিল কিন্তু ইয়াতে যেতিয়া পানী থাকিব ন পানী থাকিলে ভাল লাগিব দেখি পিনি এতিয়া তলৰ ফালে কিবা কিবি এইবোৰ ভাল লগা নাই ইমান যেতিয়া পানী গোটেই ভৰ্তি হৈ যাব তেতিয়া চাই ভাল ফটো মাৰি লাগিব ল'ম ঠিক আছে আৰু কেইটামান ফটো চটো উঠি লওঁ নতুন পাৰ্কত আহিছোঁ সেইটোৱে হয় অলপ আগৰ পৰা আহা ব'লা ইয়াতে ধুনীয়া বহিবৰ কাৰণে নাচায় একদম কি ধুনীয়া একদম কৰি দিছে এইটোৱে হয় ধুনীয়া আৰু আল্টিমেট একদম চাব পাৰে আৰু সেইফালৰ পৰা ধুনীয়া এটা ভিউ পাব আপোনাৰ দিনত আহিলে কিন্তু আৰু বেছি ধুনীয়া এটা ভিউ পাব ব্ৰহ্মপুত্ৰৰ মোৰ তাত যদি দিনৰ কিবা কিবি ভিডিঅ' আছে মই দেখাম আপোনালোকক মই আগতে এদিন আহিছিলোঁ কিন্তু মই ভিডিঅ' বনোৱা নহ'ল যদি মই মোৰ তাত যদি ভিডিঅ'বোৰ আগৰ ভিডিঅ'বোৰ আছে মই নিশ্চয় আপোনালোকক দেখাম আৰু এইফালে এইটো কিন্তু এতিয়া একো নাই আৰু আন্ধাৰ চাৰিওফালে যিহেতু ৰাতি হৈ গৈছে একো নাই আৰু সিহঁতক দেখিলে গম পোৱা যায় কি ফূৰ্তি পাইছে একদম আহি পিনে আমাৰ এই এনেকুৱা আৰু ফূৰ্তি লাগে ইমান ডাঙৰ হ'লোঁ কিন্তু সিহঁতৰ আৰু কি ফূৰ্তি নালাগিব ভাই সেইটোৱে কথা আৰু সেইফালে জোনবাই আৰু গাইছ আৰু এইফালে যে দেখিব পাইছে এইবোৰ মানে কি এইখন পাৰ্কখন বনোৱাৰ পৰা খুটা পোতাৰ পৰা চববোৰ সেইফালৰ পৰা চাই লাগে সেইফালৰ পৰা ধুনীয়াকৈ বনোৱা আছে মানে খুটা পোতাৰ পৰা এনেকুৱাকৈ আৰু বলকচোন চাই লওঁ আৰু এইফালে চাব পাৰিছে এইটো চাওক মানে এইবোৰ আপোনাৰ খুটা পোতাৰ পৰা একদম গোটেইবোৰ আছে এইখিনি হৈছে ব্ৰহ্মপুত্ৰত মাছ মৰা মানে ফটো এইখন আৰু এইফালে চাওক এইফালে খুটা পোতাৰ পৰা এইফালে ছেকেণ্ড টাইম এনেকুৱাকৈ কৰিছিলে এইবোৰ আৰু যেতিয়া খুটা চুটা হৈ গৈছিলে সেইবোৰ দেখাইছে আৰু এইবোৰ এনেকুৱাকৈ মানে পাৰ্কখনত যিমান যি কৰিছিলে চববোৰ ইয়াতে ধুনীয়াকৈ ফটোত দেখাই থৈ দিছে এইফালে চাব পাৰিছে ধুনীয়াকৈ একদম এইটো যেতিয়া বনাই আছিলে এইবোৰ কুকুৰা হোৱাই নাছিলে তেতিয়া এনেকুৱা আছিলে এইবোৰ যেতিয়া অলপ মানে হৈ গৈছিলে আৰু পাৰ্কখন হৈ গৈছিলে অপেনিং হোৱা নাছিলে তাৰে আগতে কিজানি এইবোৰ ফটো ইয়াতে ধুনীয়াকৈ ফটো চটো উঠি আছে এইবোৰ মানে এতিয়া আমি
যিটো পাৰ্ক দেখি আছিলোঁ সেইখনেই হৈছে সেইখন আৰু এইটো দেখোন আমাৰ অসমৰ মেপখন এইটোত আছে আপোনালোকক দেখাইছোঁ কিজানি ভিডিঅ'ত চাব আৰু এইফালে সেইটো অসম চৰকাৰ লিখা আছে এইফালে এইখন ধুনীয়া দেখিব পাৰিছে আৰু এইফালে এইখন হৈছে ৰাতিৰ ফটো কিজানি এতিয়া মই যেনেকুৱাকৈ ভিডিঅ' বনাইছোঁ এনেকুৱা হৈছে কিজানি এইটো এইফালে এইখন হৈছে ৰাতিৰ ফটো এইফালে ধুনীয়া একদম আৰু এইফালে ফুলত এইবোৰ মানে গোটেইখন আৰু ইয়াতে থৈ দিছে আৰু গাইছ বলক এটা ধুনীয়া ড্ৰোন শ্বট চাওঁ ড্ৰোন নাই কিন্তু এইডাল আছেতো এইডালেৰে ধুনীয়াকৈ একদম ওপৰৰ পৰা দেখাব পাৰিম আৰু চাওঁ চেষ্টা কৰোঁ কেনেকুৱা হয় চোৱা এতিয়া চিধা কৰি দিম আৰু চাব পাৰিছে এক্সাৰচাইজ কৰি আছে আৰু এইফালে সি কেৱল ফটো মাৰি থাকিব লাগে ফটোহে মাৰি থাকিব কেৱল ফটো আমাৰো অলপমান ভাগৰ লাগিলে ইয়াতে অলপমান বহি দিছোঁ ধুনীয়া একদম বহি পিনে ধুনীয়াকৈ আহি পিনে কেনে লাগিল কৈ দিয়ে একবাৰ বঢ়িয়া লাগিছে বঢ়িয়া এইফালে ই অসমীয়াটো ভালকৈ ক'ব নাজানে ই কিন্তু অসমত আছে এই বাংলাদেশী 1 নম্বৰতে নাই গাইছ মোৰ এনাৰ্জি আছে গাইছ বাংলাদেশী মোৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি চব আছে এইবাৰ মই জিকি গ'লো ই মাৰিছে মাত্ৰ 8টা হোৱা নাই গাইছ 8টা হোৱা নাই আৰু মই 9টা মাৰিছো গাইছ আছে আছে এইফালে খুৰীহঁতেও কৰি আছে ধুনীয়া আৰু গাইছ আমি এতিয়া সেইফালৰ পৰা একদম মূৰৰ পৰা আহি গ'লোঁ তেতিয়া আৰু সেইফালে বেছি টাইম নাই এইফালে যাই আছোঁ আৰু ওলোৱা গেট বহুত আছে কিন্তু আমি যিপিনে সোমাইছিলোঁ সেইপিনে ওলাম কাৰণ আমাৰ ঘৰটো সেইফালে হয় সেইফালে হ'লে মানে কি সেইফালে আপোনাৰ ৰাস্তাৰেও গৈ থাকিব লাগিব আৰু যদি আমি এইপিনে ওলা ৰাস্তাৰেও যাব লাগিব আৰু সেইপিনে ওলা এইপিনে যাব পাৰিম মানে পাৰ্কখন আৰু এবাৰ চাই যাব পাৰিম তো আমি এইপিনে যাই থাকিম আৰু মানে কিন্তু দীঘল আছে দেই বহুত বেছি দীঘল আছে আৰু এইফালে মানে আধাই এতিয়ালৈকে পোৱা নাই বহুত বেছি দীঘল আছে আপোনালোকে ইয়াতে বহুতবাৰ মাতিলোঁ আৰু সেইটোৱে ক'ম ধুনীয়া লাগিছে পাৰ্কখন আৰু আপোনালোকৰ মই ভাবি আছোঁ মানে এইখন বনাওঁতে কিমানমান টকা গৈছে মানে কিমানমান গৈছে আৰু আপোনালোকে যদি কোনোবা এটা আইডিয়া বনাই কিনে কমেণ্ট কৰকচোন তো এইফালে ধুনীয়া একদম এইফালেতো এইবোৰতো দেখাইছোৱে তেতিয়া তো এইফালে ধুনীয়া একদম টাব চাবকৈ ধুনীয়াকৈ বনাই থৈ দিছে চাব পাৰে ধুনীয়াকৈ একদম এইবোৰ মানে গোটেইবোৰ বস্তু একদম পাৰফেক্টত লাগি আছে কোনোবাই যে কয় বোলে পাৰফেক্ট নহয় নাই গোটেই এইখন পাৰ্ক ন গোটেইবোৰ পাৰফেক্ট হৈ গৈছে সেইফালে ধুনীয়া আৰু মোৰ দৃষ্টিত দিয়ক গাইছ আৰু হয়তো ময়ো এইটো আশা কৰোঁ আপোনালোকেও ভাল পাব আহি পিনে আৰু গুৱাহাটীতো যে সেনেকুৱা এখন ধুনীয়া পাৰ্ক হৈছে আৰু ইমান ডাঙৰ পাৰ্ক ইমান দীঘল তো বহুত বেছি ভাল লাগিছে আপোনালোকে আহিব নিশ্চয় তো এইখিনি সময় আৰু মানুহ আহিলে অলপমান মাতটো মোৰ সৰু হৈ যায় একো নাই তো কিন্তু আজি এই যে মই কনফিডেঞ্চ লেভেলটো পাইছোঁ ডিপ'জিট পাই কাৰণে দেই গাইছ মই আগতে এনেকুৱাকৈ মানুহৰ মাজত মই আগতে মানে কি হয় ভিডিঅ'টো বনাব নোৱাৰে মানে এনেকুৱাকৈ মই ভিডিঅ' আগতে বনাই নাপাওঁ কনফিডেঞ্চটো একদম ই থাকিলে কিন্তু হাই লেভেল হৈছে দেই একদম বাপৰে কিন্তু ভাল লাগিছে এনেকুৱাকৈ ভিডিঅ' বনাইও ভাল লাগে এইখনে আৰু পাৰ্ক ধুনীয়া নতুন পাৰ্ক ভিডিঅ' এটা বনালোঁ কি আৰু পাৰ্কত যি থাকে চবখিনি আছে কিন্তু বেলেগতকৈ ইয়াতে অলপমান বেছি আছে মানে আৰু গাইজ ফেব্ৰুৱাৰীলৈকে ফ্ৰী আছে আহিব ঘূৰিব ফেব্ৰুৱাৰী মানে এইটো আৰু কিমান হৈছে হাত বিষাইছে গাইজ আপোনাৰ কাৰণে হাত বিষাই গৈছে ধৰি থকা অভ্যাস নাই হাত বিষাই গৈছে গাইজ একো নাই তথাপিও মই ধৰি আছোঁ মানে মই কি ক'ম আৰু ফৰ ইউ আপোনালোকৰ কাৰণে মই এনেকৈয়ে ধৰি আছোঁ কি ক'ম আৰু এইফালে এইখনে আৰু পাৰ্কখন মানুহ আছে তথাপিও ভিডিঅ' বনাই আছোঁ গাইজ মই
সেইটো যে মই একো বিশ্বাসে কৰিব পৰা নাই আচ্ছা কিন্তু মাতটো অলপ সৰু হৈ আছে এটা মাইক ল'ম বুলি ভাবিছোঁ সেইখিনিত লগাই ল'ম মাইক তো কিন্তু এতিয়া অলপমান আমি অহাৰকৈ অলপমান মানুহ কমিলে মানে দেৰি হৈছে ৰাতিও আমাৰ হৈছে ন আৰু আমাৰ আহোঁতে দেৰি হৈছে কাৰণ যিহেতু আমি অফিচৰ পৰা ওলাই পিনে আহিছোঁ তো মানুহটো অলপ কমিবই ন কিন্তু এতিয়া বাজিলে আপোনালোকৰ 8:30 বাজিলে তো কিন্তু এতিয়াও বহুত বেছি মানুহ আছে আৰু যদি চানডে আহিছে ন আপোনালোকে মেলা চাব পিনে এটা ধুনীয়া এটা বস্তু তেতিয়া যাওঁতে দেখিছিলোঁ সেইটো এবাৰ আপোনালোকক দেখাই লওঁ এইফালে চাব পাৰে ধুনীয়া একদম এইফালে আমাৰ ক'ত আগত দেখাব দেই ধুনীয়া মানে গৰু এইবোৰ আজিকালি দেখাই মানে ট্ৰেক্টৰ হোৱাৰ পৰা আজিকালিতো আৰু ট্ৰেক্টৰতকৈ কিবা ডাঙৰ বেছি বেলেগ মেচিন ওলাই গৈছে এইবোৰ দেখাই নোপোৱা গৈছে এইবোৰ যে ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ভাল লাগিছে এইবোৰ কঠীয়া হাল কোনে কোনে বাই পাইছে বাৰু এবাৰ কমেণ্ট কৰি ক'বচোন আৰু এইফালে এইটো ময়ো কৰি পাইছোঁ বাৰু আৰু এইফালে ৰুই পাইছেনে নাই আপোনালোকে ময়ো ৰুই পাইছোঁ এইটো এইবোৰ ৰোৱনী বুলি কয় আমাৰ ফালে এই সাগৰ পৰা চাইডে বনাইছোঁ আৰু এইটো যে কাতি বিহুত যে ধানৰ মাজত যে চাকি দিয়ে এইটো হয় ধুনীয়াকৈ ইয়াতে বনাইছে কিন্তু আমাৰ অসমীয়া মানুহখিনি মানে কি আছে ইয়াতে চবখিনি ধুনীয়াকৈ বনাইছে আৰু এইটো কি মই এইটো ধান কাটি আছে এইফালে এইটো মুঠি বান্ধিছে তো এইবোৰ ধানৰ ডাঙৰিবোৰ লৈ আনিছে মই আৰু ক'ব নালাগে আপোনালোকেও গম পাইছে তথাপিও গাইছ মই এবাৰ কৈ দিছোঁ এইটো কিন্তু একদম সৰুকালকলৈকে মনত পৰি যায় এনেকুৱাকৈ গৰু গাড়ীত ময়ো উঠি পাইছিলোঁ সেইটো হয় আৰু এইটো আজিকালি একদমেই নোহোৱা হৈ গৈছে এইটো আগতে গাঁৱৰ ফালে বহুত আছিলে আজিকালি একদমেই নোহোৱা হৈছে ট্ৰেক্টৰ ওলাইছে আৰু কিবা কিবি বহুত বেলেগ ধৰণৰ মেচিন ওলাইছে এইটো আমাৰো চোতালত এনেকৈ মাৰা গৈছে কেমেৰা চেমেৰা অলপ ধৰাত বা কথা কোৱাত অলপমান ভুল হৈছে মানে সেই আৰু ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ নাজানো কি হৈছে ফাৰ্ষ্ট টাইমতে দেখিছে ঢেঁকী ধুনীয়া একদম ধুনীয়া মই এটা গাইছ মাইক আনিম বুলি ভাবিছিলোঁ মোৰ মাতটো অলপ সৰু মানে সেইকাৰণে এইফালে আপোনাৰ মাছ এইটো কি জানে নাই মাছ ধৰি আছে এনেকুৱাকৈ আৰু এইফালে ধুনীয়া একদম মাছ ধৰি আছে এইফালে চাব পাৰে এই ঢেঁকী জাল বুলি কওঁ আমাৰ ফালে ঢেঁকী জাল সেইটো আমি ঢেঁকী জাল বুলি কওঁ এইফালে চাব পাৰে কি গাইছে এইগিলাখান বস্তু আজি প্ৰথম দেখিছে আগতে দেখিছিলে এ হৈছে হ'ব বাদ দিয়া তোমাৰ এইফালে এনে আৰু লেভেলবিলাক আৰু নাজানো এখনে দেখিলে আমি সেইফালে খোজকাঢ়িব আৰু তাত এইপিনি যাওঁ কি আৰু অলপ চাই যাওঁ আৰু এইফালে ৰঙা কিবা ধুনীয়া গাঁও এইবোৰ কি হয় নাজানো নাম নাজানো আৰু গাইছ মোৰ মোটা লাগিছে গাইছ এইফালে লাগিলে সেই গাইছ ডিউটিত যি থাকে এই ডিউটিত থকা টাইমখিনি ধৰি লওক আমি 8 ঘণ্টা ডিউটি কৰোঁ নাই বুলি 1 ঘণ্টা মুক্ত সেইগিলাকৈ যায় একদম কি ক'ম আৰু পালা কাটাত 1 নম্বৰ আৰু এটা আছে কুলদীপকতো ক'বা নাই এত ওপৰত সি ভাত খাবলৈ যায় 2 ঘণ্টা পাছত ভাত খাব যায় 2 ঘণ্টা নাই কি ক'ম আৰু তো এই অজিত ভাইৰ লগত আৰু ভিডিঅ' আহি আছে কিবা এটা কৈ দিয়া আমি নেক্সট টাইম আৰু বকচৰি কৰিম আৰু উৎপাত কৰিম কণ্টিনিউ কৰিম সেইকাৰণে ছাপোৰ্ট কৰি থাকিব ছাবস্ক্ৰাইব কৰি থাকিব একদম আৰু এইটো কি জানি কয় ঘণ্টিটো কি আছিলে ছাইডত তোমাৰ নামটো পাহৰি গৈছোঁ ঘণ্টিটো অন কৰি দিব আমাৰ ভিডিঅ'টো আহিলে মানে গম পাই যাব কি হয় আহিছে না অহা নাই কৈ কিনে ছাবস্ক্ৰাইব কৰি কিনে কাষত যে এটা ঘণ্টি থাকে সেইটো প্ৰেছ কৰি দিব যেতিয়া আমি ভিডিঅ' দিম ন তেতিয়াই এইটো ঘণ্টিটো বাজি যাব ঘণ্টিটো মানে নটিফিকেশ্যনত যাব আৰু ঘণ্টিটো যেতিয়া আপুনি টিপি দিব ন তেতিয়া অলপমান এইফালে মানুহৰ মাজে অলপমান যাব ভাল নালাগে ন চ' আজিৰ কাৰণে ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইমানেই কথা পাতিলে আজি মোৰ মাতে ওলাই অহা নাই আৰু এইফালে হাতত যাই পিনে বিষাই একদম কিবা হৈ গৈছে গাইছ মই আৰু যেতিয়া কথাখিনি কওঁ তেতিয়া আৰু এফালে দিওঁ ভিডিঅ'টো এফালে দিওঁ গাইছ এন কৰি অলপমান অহা নাই দিয়ক আৰু নতুনকৈ আহিছোঁ মাত্ৰ একো নাই গাইছ লাহেকৈ মই কৈছোঁ বোলে ইয়াতে মই ইমান ধুনীয়াকৈ চাব গাইছ ইয়াতে ফ্ৰীতে মই জিম মাৰোঁ ক'ৰবাতে শেষ কৰিছিলোঁ এতিয়াও কৈ আছোঁ দিয়ক নাই গাইছ বাই আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ই কোৱাৰ দৰে আপোনালোকে এইফালে ঘণ্টিটো দবাই দিব এইফালে ঘণ্টিটো দবাই দিব চ' বাই গাইছ বাই এইফালে এটা ধুনীয়া 360 ভিউ চাই লওক ধুনীয়া আৰু বঢ়িয়া বাই গাইছ এইটো এটা চাংঘৰ আছে এই চাংঘৰৰ পৰা এটা ভিউ ল'ম এইটো ধুনীয়া ব'লা